মত বিনিময় কৰিম, কথা পাতিম কেনেকৈ মাছদিয়াৰ এই অঞ্চলৰ পৰা গৈ অক্সফৰ্ড বিশ্ববিদ্যালয়ৰ পৰা ডক্টৰেট PhD পালে, PhD ল'বলৈ সক্ষম হ'ল, কি হাত প্ৰতিঘাতৰ মাজেৰে তেওঁ এই স্বৰ্ণীল জীৱন এটা লাভ কৰিলে, এই গোটেইখিনি কথা আমি আজিৰ আমাৰ মধ্যমণি আখতাৰৰ সহধৰ্মী তুমিহে জানা বাহনে সেইটো মই কি ক'ম। আমি আৰু দুগৰাকী মানুহক আমি আদৰণি জনাম, তেখেতসকল যেতিয়া আহিব। ইয়াৰ পিছত আমি তাৰপিছত সেইটো যাত সঞ্জল পাঠক এটি জাপিৰে, মুৰজিৎ পাঠক গছপুলি, তাৰপিছত সেইটো যাত সঞ্জল পাঠক এটি জাপিৰে, মুৰজিৎ পাঠক গছপুলি, কোনোবা টিচাৰ আছে কিজানি আৰু কোনোবা গম পাই মই বদমাছৰ ভিতৰতে আছিলোঁ পৰা হাইস্কুলত, তাৰপিছত 2 বছৰ থাকিলোঁ তাতে। কালি জাকিতটা আছিল, তাৰপিছত নৱোদয়ত কিবাকৈ ছিটটো পালোঁ। ছিটটো পাই নৱোদয়ত ছিটটো পাই যথেষ্ট সহায় হৈছিল, কাৰণ টকা পইচাৰ হিচাপত তাতে একো দিব লগা নাছিল, সেইকাৰণে ফাইনেন্সিয়েলি যথেষ্ট হেল্প হ'ল। আৰু তাতে এটা ডাইৰেকশ্যন দেখা পালোঁ যে বেচিকলি লুক বিয়ণ্ড আছাম, অসমৰ পিছতো অসমৰ বাহিৰতো চোৱাৰ কাৰণে ডিগ্ৰীটো কৰিলোঁ। চণ্ডীগড়ৰ আৰ্কিটেক্সাৰ ডিগ্ৰীৰ সময়ত তেতিয়া বহুতত তাক দেখিছিলোঁ, হয়তো অসমত আমাৰ সেইটো। Salam to everyone in Assam. और दुआ करबी हम दोनों के लिए। धन्यवाद for all the love which you have given us, and thank you to my father-in-law Mr. Sadiq Ali, my mother-in-law Aliba Begum, and my brother-in-law Salim Akhtar, my sister-in-law Abeda Begum, for all the love which you have given me, and to Horu Dada, Dongor Dada, and our family in Guwahati also. Thank you, and may Allah bless us all
May Allah bless Assam and all our children. Assalamu alaikum. Thank you so much. Thank you. যথেষ্ট ভাল লাগিছে প্ৰথম কথা মই ধন্যবাদ জনাইছোঁ বীৰেন্দ্ৰ গোষ্ঠীৰ আৰু মাজদিয়াৰ দৌলাহালৰ আশে পাশে চেঙাৰ আৰু গৰেমাৰীৰ যিখিনি মানুহ আহিছে তেওঁলোকক ধন্যবাদ জ্ঞাপন কৰিছোঁ মোৰ অসম মানে এই মাটিৰে মই ল'ৰা আৰু য'তে গৈছোঁ গুৱাহাটীত তাৰপিছত চণ্ডীগড়ত তাৰপিছত লণ্ডনত মাজতে মই ডুবাইতো আছোঁ এতিয়া মই ডুবাইত শিকাই আছোঁ তাৰপিছত বাৰ্মিংহামত তাৰপিছত মই অক্সফৰ্ডত য'তে গৈছোঁ তাতে মোৰ আইডেণ্টিটি কেৱল অসমীয়া আল্টিমেটলি কিজানি ভাৰতীয়তকৈ বেছি অসমীয়া কাৰণ অসমে যি দিছে মোক তাৰ ফলতহে যিখিনি হৈছে সেইখিনি গতিকে যথেষ্ট ধন্যবাদ মোৰ আপোনালোকে একনলেজ কৰিছে যিটো মই যিখিনি সৰু ডাঙৰ যি এচিভমেণ্ট হৈছে তাৰ কাৰণে মোৰ এইটো নহয় যে মই গৌৰৱ ন' ডাউট ফিল কৰিছোঁ কিন্তু তাতকৈ বেছি ইম্পৰ্টেণ্ট যে সেইটো যাতে ডেট শ্বুড লিড টু ছামথিং পজিটিভ সেইটোৰ কাৰণে যাতে কিবা আৰু পজিটিভ হয় ফিউচাৰ জেনেৰেশ্যনৰ কাৰণে মই কিবা এচিভ কৰিছোঁ সেইটোত বাৰু মোৰ বেছি প্ৰেক্টিকেলিটো মোৰে বেছি প্ৰফিট কিন্তু তাত সেইটো যদি এটা নেক্সট জেনেৰেশ্যনৰ এটা মানুহকো এটা ল'ৰাকো যদি কিবা প্ৰফিট তাৰ পৰা লাভ হয় সেইটো বেছি ইম্পৰ্টেণ্ট গতিকে আপোনালোকৰ দ্বাৰা আপোনালোকৰ অনুষ্ঠানৰ দ্বাৰা ৰাদাৰ ৰিকুৱেষ্ট দ্য নেক্সট জেনেৰেশ্যন যে সিহঁতে যাতে কষ্ট কৰে সিহঁতে যাতে চেষ্টা কৰে আৰু চেষ্টা কৰিলে ন' ডাউট যি লাগে যি বিচাৰে সেয়ে পায় সেইখিনি ক'ম মোৰ এটা ৰিচাৰ্চ আছে মোৰ আচলতে যোনবোৰ PhD ৰিচাৰ্চ আছিল সেইটো স্মাৰ্ট চিটিত আছে তেতিয়া মই গুজৰাটৰ ওপৰত ৰিচাৰ্চ কৰি আছিলোঁ তাৰপিছত এতিয়া মই অক্সফৰ্ডৰ লগত এটা কোলাবৰেশ্যন ৰিচাৰ্চ প্ৰজেক্ট এটা আৰম্ভ কৰিছোঁ তাৰে কাৰণে আচলতে মই ছামাৰ ভেকেশ্যনত আহিম হোপফুলি তাতে মই ফিল্ড ৱৰ্ক কৰিম মষ্ট লাইকলি গুৱাহাটীত আৰু কোনোবা এখন আৰু চিটিত যিখন মই চিলেক্ট কৰিব লাগিব ফিউচাৰত সেইখিনি গৱেষণা গুৱাহাটীৰ ওপৰতে হ'ব হোপফুলি যেতিয়া মই আৰম্ভ কৰিম প্ৰজেক্ট হোপফুলি গভৰ্ণমেণ্ট অফিচিয়েল হওক বা মিনিষ্ট্ৰী লেভেলতে হওক কিবা নহয় কিবা ইণ্টাৰেকশ্যন হ'ব এণ্ড আই এম এক্সপেক্টিং কিবা নহয় কিবা পজিটিভ আহিব হোপফুলি ছেকেণ্ডলি তাৰোপৰি যিটো মোৰ বাৰ্মিংহামত ৰিচাৰ্চ সেইটো অলপ আমি এটা পলিটিক্স অফ ডেভেলপমেণ্ট চাওঁ সেইটো যে কেনেকৈ যিবিলাক ইণ্টেৰিয়ৰ এৰিয়া আছে সেইবিলাকত কেনেকৈ ডেভেলপমেণ্ট আহে তাত আমি চাওঁ যে পলিটিক্সে কি ৰোল প্লে কৰে পজিটিভলি মষ্টলি টাৰ্গেটিং ৰুৰেল গ্ৰুপছ সেইটো গ্ৰুপত মই আগতে নাছিলোঁ যেতিয়া মই বাৰ্মিংহামত জব হ'ল তেতিয়া আহিলোঁ গতিকে কিজানি মই গৈ কেনে এতিয়া আচলতে আপোনালোকক দেখা পাই আপোনালোকৰ উৎসাহ দেখা পাই সেইটো মোৰ আইডিয়া আহিছে কাৰণ মই এতিয়া সেই গ্ৰুপত আহিছোঁ গতিকে ইন অল লাইকলিহুড আই উইল গ' বেক সিহঁতৰ লগত কথা পাতিম কিবা নহয় কিবা আমাৰ ৰুৰেল এৰিয়াৰ কাৰণে প্ৰগ্ৰেছ যাতে হয় কিবা কাম কৰিব পাৰে তাৰ কাৰণে চেষ্টা কৰিম আমি অলৰেডি সেই গ্ৰুপটো এতিয়া অলৰেডি বিহাৰত ৰিচাৰ্চ কৰি আছে নেপালত ৰিচাৰ্চ কৰি আছে আমাৰ একে ষ্টাফ ইউনিভাৰ্চিটি বাৰ্মিংহামত ত' হোপফুলি অসমতো আমি সেই প্ৰজেক্টটো লৈ আহিম সেইটো ট্ৰিকি কুৱেশ্যন আচলতে মানে মই মই এইটো কাৰণতে নাই বাহিৰত যে মই এটা কুশী লাইফ মানে আৰামৰ লাইফত কাৰণে আছোঁ সেইটো নহয় কিন্তু এটা সঁচা কথা এইটো যে তাত মোৰ যিটো ইচ্ছা মানে শিকা টিচিং ইচ্ছা আৰু ৰিচাৰ্চৰ ইচ্ছা সেইখিনি যথেষ্ট ইজি হৈছে কাৰণ মোক এটা ফাণ্ডিং লাগে এটা প্ৰচেছ হৈছে কিন্তু যদি অসম চৰকাৰ হওক বা অসমৰ কিবা অনুষ্ঠানৰ লগত কোলাবৰেশ্যন হৈ এনেকুৱা সুবিধা পোৱা যায় যিখিনি মই কাম তাতে কৰি আছোঁ ইয়াতে কৰিব পাৰোঁ মই নিশ্চয় আহিম আই উইল বি মোৰ দেন হেপি টু কাম বেক Dhanyavad for all the love which you have shown. I'm from Malaysia and I'm very proud to join the family in Assam and may Allah bless Joy Ayalkham. May Allah bless Assam. Assalamu alaikum.